বহুত বহুত শুভকামনা যাচিছোঁ আৰু সকলোৱে চাগে ঘৰে ঘৰে লক্ষী পূজা পাতিছে ময়ো পাতিছোঁ আৰু মইনো লক্ষী পূজাত কি কৰোঁ আপোনালোকক দেখাই থাকিম আৰু ভিডিঅ'টো চাই থাকিব শেষলৈকে বাবে মই পায়স বনাই আছোঁ যিহেতু জুই ধৰাৰ কোনো আমাৰ সুবিধা নাই সেইবাবে মই গেছটো ভালদৰে চাফা কৰি ইয়াতে বনাইছোঁ আৰু এয়া পায়সত মই দিম গৰু ঘিউ কাজু কিচমিচ আৰু অকণমান কেশৰ আৰু গংগাজল আজি লক্ষী পূজাৰ পায়সত এইকেইটা বস্তু দিব লাগে বুলি মই শুনিছোঁ আৰু সেইকাৰণে আজি তেনেকৈ পায়সটো বনাইছোঁ আপোনালোকক খোৱাৰ পিছত দেখাম আকৌ চেঞ্জ কৰি ল'লোঁ গা ধুলোঁ আৰু যিহেতু আজি লক্ষী পূৰ্ণিমা সেইবাবে আমি ভাত নাখাওঁ ৰুটি বনাম ৰুটিৰ লগত বনাম মই বাটাৰ পনীৰ মছলা আৰু বাটাৰ পনীৰ মছলাটো আপোনালোকৰ লগতো মই শ্বেয়াৰ কৰিম আৰু চাই থাকিব ভিডিঅ'টো তেন্তে মই যাওঁ ৰেডি কৰি লওঁগৈ এতিয়া টাইম 9টাই বাজিলে সেইকাৰণে দেৰিয়ে হৈছে মই বনাই লওঁগৈ ৰেচিপিটোৰ বাবে লৈছোঁ মই অলপমান পনীৰ এটা পিঁয়াজ নহৰু আদা আৰু এটা বিলাহী ডাঙৰ চাইজত কাটি লৈছোঁ এয়া লৈছোঁ মই শুকান জলকীয়া লং ইলাচি দালচেনি জিৰা গুড়ি ডালমিচ পাউডাৰ আৰু অলপমান কচুৰি মেথি এতিয়া এখন কেৰাহীত অকণমান বাটাৰ দিছোঁ বাটাৰখিনিত মই পনীৰখিনি দি দিছোঁ ভালধৰণে পনীৰখিনি লৰাই ইয়াতে অকণমান দিছোঁ মই লাল মিৰ্চ পাউডাৰ আৰু অকণমান নিমখ কালাৰৰ বাবে আৰু এইখিনি ভালধৰণে ফ্ৰাই কৰি ল'ম ফ্ৰাই কৰি হৈ যোৱাৰ পিছত মই কেইটামান কাজু লৈছোঁ পিঁয়াজ নহৰু আদা কাজুখিনি আৰু বিলাহীখিনি সকলোখিনি দি পেলাই মই অলপ সময় ভাজি ল'ম ইয়াৰ কেঁচা গোন্ধটো যোৱালৈকে আৰু ইয়াত দিছোঁ মই দালচেনি লং ইলাচি এইখিনি অলপ সময় ঠাণ্ডা হ'বলৈ দিলোঁ এতিয়া ৰৈ যোৱা তেলখিনিতে কচুৰি মেথি দিলোঁ আৰু এতিয়া মই এই পেষ্টখিনি দি দিছোঁ পেষ্টখিনি অলপ সময় লৰোৱাৰ পিছত ইয়াত লাল মিৰ্চ পাউডাৰ জিৰা গুড়ি আৰু অকণমান মই পনীৰ মছলা দিছোঁ আৰু এয়া আমাৰ পনীৰ ৰেডি হৈ গ'ল এতিয়া খাই বৈ আজৰি হ'লোঁ আৰু এতিয়া বাজিছে 11টা আৰু পনীৰ চব্জিটো বহুত টেষ্টি হৈছিলে আপোনালোকে ট্ৰাই কৰি চাব আৰু এতিয়া ভাগৰো লাগিছে অকণমান শুমগৈ বুলি ভাবিছোঁ খোৱাৰ আগতে বোলো ভিডিঅ'টো এণ্ড কৰি লওঁ আৰু যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে প্লিজ লাইক কৰিব শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব ধন্যবাদ